নমস্কাৰ বন্ধু-বান্ধৱীসকল, চাকৰিলাগে.com চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন জব নটিফিকেশ্যন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই নটিফিকেশ্যনটোত লোৱাৰ প্ৰাইমেৰী স্কুলত টোটেল 120টা স্পেচিয়েল এডুকেটৰ পদৰ ঘোষণা কৰিছে। ইয়াৰ দৰমহা 14,000 পৰা 70,000ৰ লগতে গ্ৰেড পে 7,400 আৰু এলোৱেন্স থাকিব। এই পদৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়াবিলাক হ'ল প্ৰাৰ্থীসকল ভাৰতীয় নাগৰিক আৰু অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। প্ৰাৰ্থীসকলে এটেট বা চিটেট উত্তীৰ্ণ হ'ব লাগিব। এই চাকৰিটোৰ বাবে বয়সৰ সীমা হৈছে ইউআৰৰ বাবে 18ৰ পৰা 40 বছৰ, OBC MOBCৰ বাবে 43 বছৰ, SC ST PSTHৰ বাবে 45 বছৰ আৰু PWDৰ বাবে 50 বছৰ। এই চাকৰিটোৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা হৈছে প্ৰাৰ্থীসকল হায়াৰ ছেকেণ্ডেৰী পাছ আৰু 2 বছৰীয়া ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন নতুবা হায়াৰ ছেকেণ্ডেৰী 50% নম্বৰসহ পাছৰ লগতে 4 বছৰীয়া DLED অথবা গ্ৰেজুৱেশ্যন আৰু লগতে BEd থাকিব লাগিব। ইয়াৰ উপৰিও প্ৰাৰ্থীসকল এটেট বা চিটেট পাছ কৰাটো বাধ্যতামূলক। এই চাকৰিটোৰ বাবে আবেদন পদ্ধতি সম্পূৰ্ণৰূপে অনলাইন হ'ব। আবেদন কৰিবৰ বাবে লিংকটো তলৰ ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে চাই ল'ব। অনলাইন আবেদন 28 আগষ্ট ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব আৰু আবেদন কৰাৰ শেষ তাৰিখ হৈছে 30 ছেপ্টেম্বৰ সন্ধিয়া 5 বজালৈকে। আবেদনৰ বাবে প্ৰয়োজনীয় নথিপত্ৰবিলাক হৈছে এখন পাছপোৰ্ট সাইজৰ ফটোগ্ৰাফ, এজ প্ৰুফৰ বাবে SSLC এডমিট কাৰ্ড, SSLCৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, স্পেচিয়েল এডুকেশ্যন ডিপ্ল'মা বা ডিগ্ৰী, এটেট চিটেট চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, ডিজেবিলিটি চাৰ্টিফিকেট, এক্স ছাৰ্ভিচমেন চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। এই চাকৰিটোৰ বাবে চিলেকশ্যন প্ৰচেছত কেৱল একাডেমিক মাৰ্কছ আৰু প্ৰফেচনেল কোৱালিফিকেশ্যনৰ ভিত্তিত মেৰিট লিষ্ট প্ৰস্তুত কৰা হ'ব। ভিডিঅ'টো যদি ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু যদি কিবা এক্সট্ৰা ইনফৰ্মেশ্যন বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। এনেদৰে নতুন নতুন জব নটিফিকেশ্যন পাই থাকিবলৈ আমাৰ চাকৰিলাগে.com চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, নটিফিকেশ্যন অন ৰাখক। ধন্যবাদ। জয় আই অসম।